নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব বুলি। এয়া দেখিছেনে মুখ্যমন্ত্ৰীয়ে দিয়া চেনি, নিমখ আৰু দালি। এয়া এইফালে মায়ে এটা এটাকৈ পেকেট খুলি দেখুৱাব, চাব আপোনালোকে। আমি পিছে এয়া 2 নম্বৰ বাৰ পাইছোঁ হা। এয়া চেনিটো মায়ে খুলিছে, চাব কিমান ধুনীয়া চেনি, আৰু চেনিটো ইমান ডাঙৰ ডাঙৰ। চেনিটো ডাঙৰ হৈছে যদিও তাৰমানে অকণমানতে বেছি মিঠাটো হৈ যায়। ইমান ধুনীয়া চেনিটো, একদম বগা পূৰা ফচফচীয়া, চাওকচোন। চাব দেই, এয়া অকণমান হাতত লৈ পেলাই দেখুৱাইছোঁ। এয়া চাওক কিমান ধুনীয়া, একদম ডাঙৰ ডাঙৰ। দোকানৰ চেনিটো গতে নহয়, কিন্তু এয়া খাবলৈ বহুতেই মিঠা হয় এয়া চেনিটো। এয়া চাওক। আৰু এইফালে মায়ে মচুৰ দালি পেকেটটো খুলি দেখুৱাব আপোনালোকক, চাব দেই। বহুতেই কৈ থাকে যে মুখ্যমন্ত্ৰীয়ে দিয়া মচুৰ দালিটো একেবাৰে নিসিজে বুলি। সেইটো এটা ভুল হৈছে মানুহৰ, কিন্তু ভালকৈ সিজালে কিয় নিসিজিব ন। প্ৰেছাৰত 2-3টা চিটি লগাই দিলে কিমান ধুনীয়াকৈ সিজি যায়। মচুৰ দালিটো খায়েই ভাল লাগে। মচুৰ দালিটো মিঠাও খাবলৈ। এয়া চাওকচোন, দানাটো ডাঙৰ যে। বজাৰৰ মচুৰ দালিবোৰ কি হয়, সৰু হয়, কিছুমান ডাঙৰো পায় বাৰু কিনিবলৈ, কিন্তু এইটো মচুৰ দালি অলপ বেছি ডাঙৰ, সেইটো কাৰণে অকণমান সময় লাগে সিজোতে। ভালকৈ বনালে কিয়নো নিসিজিব ন। এইফালে চাওকচোন কিমান ধুনীয়া, আৰু মচুৰ দালিটো খাবলৈ বহুতেই সোৱাদ হয় আৰু মিঠাও হয়। আপোনালোকে এবাৰ তেনেকৈ বনাই চাব, প্ৰেছাৰত 2-3টা চিটি লগাই পেলাই। আহিছোঁ আজিলৈ, ধন্যবাদ ভিডিঅ'টো